মেক চাই অহা বছৰত বিয়াখন পাতিয়ে দিম নেকি? কি তই বিয়া পাতিবি? তোক কোনে আপি দিব তোক কোনে আপি দিব? কি মই বিয়া পাতিব নোৱাৰোঁ নেকি? তাৰমানে কি কথা পাইছ তই হা? দে ভাই বিয়াখন সোনকালে পাত। তোৰ বিয়াখন খাব মন গৈছে আমাৰ। তামানো খাম কিন্তু দেই তোৰ বিয়াত। মাছে একেবাৰে ফালি দিম পুৰা। আৰু কিন্তু তামান নাচিম দেই তোৰ বিয়াত। আৰে ভাই সেইবিলাক সৰু কথা, সেইবিলাক পিছত। আগে মোৰ বিয়াখন ফিক্স হ'ব দে না। ফিক্স হ'ব দে। সেই ৰচোন তোৰ ফোন আহিছে মোৰ। হেল্ল' বাবু ক হা কি কোৱা? আমি যাইছোঁ। এই বাবুলে মেডিকেলক লৈকে মাতিছে, বলচোন বল কি হৈছে চাওঁ বল। আহ বাবলু, ছাৰৰ কি হ'ল আমাৰ? হা মই ৰাস্তাইদি যাই থাকোঁতে ছাৰে ৰাস্তাত পৰি আছিল। সেইকাৰণে মই তহঁতক ফোন মাৰি কিনে মেডিকেলক লৈকে মাতিলোঁ। ছাৰ আপোনাৰ কি হ'ল? কেনেকৈ হ'ল এইবিলাক ছাৰ? মই স্কুলত দেখি যাই থাকোঁতে এটা লাল সাৰগৰুৱে মোক ডকৰি খেদছি। কিবাকে মই বাচি আহিছোঁ। বাপৰে বাপ। কি আপোনাক আৰু সাৰ গৰু কিয় খেদে? আপুনি কিবা কৈছিল নেকি সাৰ গৰুটোক? কৈছিলোঁ মানে মই এটা লাল কাপোৰ লৈ যাই আছিলোঁ স্কুলক লাগি, সেইকাৰণে খেদিল নেকি মোক। আপোনাক আৰু এনে খেদে না সাৰগৰুই? আপুনি ভুল কৰিছে, আপোনাক খেদবই। যি কি নহওক দে, ছাৰৰ যে একো নহ'ল সেয়ে ভাল। দে ছাৰ আপুনি থাকক, আমি যাওঁতে। ছাৰ আমি যাওঁ দিয়ক দে। এই বল বাপ্পা যা। তহঁতে যে মোক চাবা আহিছা মোৰ ভাল লাগছি। দে বাবা যা সোনকালে যা।